हेलो गाइस वेलकम टू माय ब्लॉग। तो आज ब्लॉग स्टार्ट करिलो रातिपा हल माने रातिपा तो होबो यार माने रातिपा हल खबर बरा उठिलो 10:30 बजात ক্লাস আছে ক্লাস কৰিম এতিয়া আৰু দুটা ক্লাস আছে দুটা ক্লাস কৰিম আৰু মোৰ ব্ৰেকফাষ্ট আহি গৈছে নাস্তাত কি খাই আছো দেখো এই দেখক ৰুটি আলু আলুৰ লগত কিবা কিবি মিলাই ভাজি আৰু গাখীৰ মেইন গাখীৰ নাখালে নহয় গাখীৰে মেইন। তো গাইছ মোৰ কিবা খাব মন যায় আছে চ' মোৰ লগত 10 টকা এটা আছে নে আছে কিন্তু ইমান খাব মন নাই 2 পেকেট কুৰকুৰে লৈ কুৰকুৰে খাং যাব। তো গাইছ এতিয়া এই দুটা লৈ আহিলোঁ খালি এনে খাব মন গ'ল কাৰণে এই দুটা লৈ আহিলোঁ খাওঁ এতিয়া এইটোতো এনে এইটোতো খাইছোঁৱে এইটো কিবা নতুন খাই চাওঁ। তো গাইছ এইটো ইমান এটা বেয়া লগা নাই ভাল লাগিছে অলপমান চিজ টাইপ লাগিছে তো মই খাওঁ সেইটো টেষ্টটো গমেই পায় সেইটো পপকৰ্ণ টাইপ আৰু কি। তো গাইছ দেখক মায়ে লৈ আহিছে কি শাক মা এতিয়া ডাটা শাক এটা মানুহৰ সমানে ক'ব গ'লে এই আগতে তাতে ওলাই আছে পাতবিলাক ইমান ডাঙৰ হয় মৰে সমান হ'ব না মৰে সমান হ'ব বোধহয় এই অলপমান গাইছ দেখক মৰে সমান ক'ব গ'লে মৰে সমান হ'ব। তো মাহঁতে বৰ্তমান চব্জি ৰেডি কৰি আছে মানে দুপৰীয়াৰ ভাতৰ লগত হ'লো হোম থিয়েটাৰত খালি মিউজিকখিনি লগাই কেনে গান গাই আছিলোঁ দেখো নাই। তো গাইছ দেখক মিঠা লাও ইমান ডাঙৰ কাটাত কষ্ট আছে মায়ে কিবা কৰি কাটি আছে। গাইছ কালি যে আপোনালোকে দেখালোঁ ভিন্দিটো সেই ভিন্দিটো আজি মানে আপোনালোকে যোনটো ব্লগত দেখিল ভিন্দিটো সেই ভিন্দি দুটা লৈ আহোঁ মায়ে ক'ল লৈ আহা লৈ আহোঁ এই গাইছ আপুনি মোক দেখিলে ইমান মানে পলাই দেখক কেনেকুৱা পলাই আছে দেখিছে মই খালি এইখিনি পৰা এইখিনি আহি আছোঁ পলোৱা ষ্টাৰ্ট এই পলাব কেনেকুৱা এই উৰে দেখিছে আমাৰ হাঁহবিলাক উৰে। এয়া কালি দুটা ভিন্দি দুটা লৈ লওঁ চিঙে কেনেকুৱা এটা আৰু এটা ল'লে হ'ল সেই গাছে উঠি আহি যাব ঐ দুটা আনাৰসৰ লগত সেয়া তামোল মানে পাই থাকোঁ মাজে মাজে এইটো তামোল গছটোৰ পৰা পৰে এইটো গোটেই মানে ৰাস্তাতে পৰে সেইকাৰণে ইয়াত হওক ৱালৰ এইখিনিতে নাহে পাৰে গোটেই সেইপাৰে পৰে। তো গাইছ বলক এই তামোলটোৱে লৈ যাওঁ ঘৰত আৰু কি তামোলটোকে ভাজি কেনে খাম ভাজি কিন্তু নাখাওঁ মানে এনেকুৱাই খাম আৰু এইটোতে মোক খালি ভয়ে খায় তো বলক আৰু তামোলটোৱে মেইন তামোলে মেইন তো বলক তামোলে মেইন। তো গাইছ এতিয়া মই গা ধুই আহোঁ কাৰণ বহুত দেৰি হৈ গ'ল মাক ভেন্দিবিলাক দিলোঁ গাটো ধুই আহোঁ তাৰপিছত লাঞ্চ কৰিম। আজি লাঞ্চত মই কি কৰিম আপোনালোকক সেইটো মই দেখাম তো চাই থাকক। মোৰ লাঞ্চ আহি গৈছে একদম মিক্স লাবৰাত চব্জি একদম মোৰ ফেভৰেট শাক ভাজি তিতকেৰেলা ভাজি তাৰপৰা এইটো কিহৰ বা চাটনি বনাইছে একদম গোটেই আইটেম মই ফিনিছ কৰোঁ বহুত টেষ্টি লাগছে এটা বস্তু ক'ব পাহৰি গৈছোঁ আৰু এইটোৰ লগত আছে পানী মেইন। এতিয়া মই যাব ওলাইছোঁ অলপমান ফিল্ডত মানে আমাৰ ঘৰৰ ওচৰৰ মানে ফিল্ডত এনেতো এতিয়া কাম চাম নাই সেইকাৰণে অলপমান ফিল্ডতে যাওঁ ডাইৰেক্ট ফিল্ডত যাওঁ এনেই অলপমান ফুৰি চুৰি আহোঁ আৰু বহুত দিন হ'ল ঘৰৰ পৰা ওলোৱা নাই এনেই অলপমান ফুৰি আহোঁ ঘৰত যাওঁ ঠিক আছে মই ফিল্ডত যাওঁ। তো গাইছ ৰাস্তাত মানুহ আছে এটা দুটা মানুহ আছে এনে 2-3টা মানে মানুহ আছে বেছি নাই। তো গাইছ ইয়াতে চবে এতিয়া ফুটবল খেলি আছে ময়ো কালিৰ পৰা খেলিম জোতা পিন্ধি আহিম। তো গাইছ এতিয়াতো সন্ধিয়া হ'ল তো যিহেতু সন্ধিয়া হ'ল কিবা এটা খাব লাগব তো কি খাম আজি মই বনাম চিংগাৰা বনাম তো চাই থাকক মই কেনেকুৱা কৰি চিংগাৰা বনাম। তো গাইছ মই এতিয়া প্ৰেছাৰত আলু আৰু সৰু সৰু বুটবিলাক সিদ্ধ হ'ব দিছোঁ এইটো হোৱাৰ পিছত এইটো ফ্ৰাই কৰিম। তো গাইছ মই যে চিংগাৰাটো বনাম তো মোৰ বনাবৰ কাৰণেতো মই বনাব জানোৱে মই বহুত বস্তু বনাওঁ তো যেতিয়া একদম হৈ যাব গোটেই মোৰ ষ্টেণ্ড একো নাই সেইকাৰণে মই ইমান দেখাব নোৱাৰিম কাৰণ এটা হাতেদি এইটো এটা হাতেদি কৰা নাযায় চ' মই এইখিনি দেখাব নোৱাৰিম বাট মই আপোনালোকক কেনেকুৱা বনাইছোঁ সেইটো আপোনালোকক ডাইৰেক্ট ৰিভিউ দেখাম চাই থাকক। তো গাইছ বৰ্তমান আলুটো হৈ গৈছে চিংৰাত যোনটো ভৰাম ইমান নেদেখালোঁ আৰু বৰ্তমান হৈ গৈছে এতিয়া ভৰাম
তো গাইজ আপোনালোকে গম নাপাব এতে ইমান নইজ হৈ আছে সেইকাৰণে মই মুখেদি কোৱা শুনটো দিয়াই নাই আৰু প্লাছ মই কিমান কষ্ট কৰি বটল চটল লগাই কেনেহে মই ইয়াতে মানে কেমেৰাটো কিবা কৰি ফিটিং কৰিছোঁ বটল বাল্টি চাল্টি লগাই ফিটিং কৰিছোঁ মানে কি ক'ব আৰু লগাইছে এয়া হৈ গৈছে এইটো ভৰাম চিংৰাটো অলপমান টেষ্ট কৰি চাম এটাই বনাই দেখাম গাইজ মায়ে এইবিলাক বনাই দি আছে এতিয়া মই এইবিলাকত বনাম পানী তো গাইজ বেকগ্ৰাউণ্ড মিউজিকত মানে আমাৰ হেলিকপ্টাৰ ফেনৰ চাউণ্ডটো অলপমান ইগন'ৰ কৰিব মানে অলপমান বেয়া নাপাব আৰু কি চৰি আমাৰ হেলিকপ্টাৰ ফেনৰ কাৰণে তো গাইজ বৰ্তমান চিংগাৰাখিনি টিপা হৈ গ'ল এতিয়া ভাজিম আৰু কি তো গাইজ বানওঁতে চিংৰাটো হৈ গ'ল মানে পূৰা ফিনিছ গোটেই হৈ গৈছে তো আপোনালোকক এতিয়া দেখিব তো একদম নেক্সট লেভেল মানে একদম বিকাশ দাৰ ষ্টাইলত নেক্সট লেভেল চিংৰা বনাইছোঁ মই এতিয়া মই খাম তো চাওক কেনেকুৱা বনাইছোঁ তো গাইজ দেখক একদম স্পেচিয়েল চিংৰা পূৰা লগত আছে মোৰ চাহ আছে চাহটো অলপমান খালোৱে দেখক একদম স্পেচিয়েল হৈছে তো এটা টেষ্ট কৰি চাওঁ তো গাইজ এটা চিংৰা টেষ্ট কৰি চাওঁ বহুত টেষ্টি হৈছে গাইজ মই টেষ্টি বানাঙে তো গাইজ মোৰতো খোৱা আগতে ফিনিছ আজি চিংৰাই খালোঁ আৰু একেবাৰে ডিনাৰ চিনাৰ একো নাই ইমানকেইটা চিংৰা খাই দিছোঁ তো আজি মই ভিডিঅ'টো এটাই মানে শেষ কৰোঁ কাৰণ ভিডিঅ'টো এতিয়া 10টাই বাজিল আৰু ভিডিঅ'টো এডিটো কৰিব আছে বহুত কাম আছে থাম্বনেইল মানে কিবা কিবি কৰিব আছে আৰু তো এইবিলাক কৰাটো বহুত টাইমো লাগিব আৰু বহুত ঘুমো লাগিছে চ' যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু আজিৰ কাৰণে ভিডিঅ'টো টাটা বাই বাই থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই Hello guys.